Hello viewers, please subscribe my channel and press the bell icon to get the notification from my channel. Hello বন্ধুসকল, আজি এটা বিশেষ বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। সেইটো হৈছে অনলাইন প্ৰক্ৰিয়াৰ দ্বাৰা আপোনালোকে কেনেদৰে ঘৰতে বহি নিজৰ মাটি-বাৰীৰ সকলো তথ্য চাব পাৰিব। কাৰণ আজি কিছুদিনৰ আগলৈকে আপোনালোকে নিজৰ মাটি-বাৰীৰ তথ্যসমূহ চাবলৈ বাবে চক্ৰ বিষয়ৰ কাৰ্যালয়লৈ যাব লগা হৈছিল। বৰ্তমান এটা ৱেবছাইটৰ সহায়ত আপোনালোকে ঘৰতে বহি নিজৰ মাটি-বাৰীৰ তথ্যসমূহ চাব পাৰিব আৰু বৰ্তমান সেই পট্টাসমূহ কি পৰ্যায়ত আছে তাকো গম পাব। তাৰ বাবে আপোনালোকৰ প্ৰয়োজন হ'ব এই ধৰণৰ এটা খাজনা ৰচিদ, য'ত আপোনালোকৰ নিজৰ মাটি-বাৰীৰ সকলো তথ্য আছে। মই এটা উদাহৰণৰ বাবে জাগীৰোড টাউনৰ এখন খাজনা ৰচিদ লৈছিলোঁ। তাত নিজে মানে এডিট কৰি পেলাই কিছুমান নম্বৰ ভৰাই, য'ত আপোনাৰ দেখিছে 8 আৰু 10 আছে, 17 আৰু 35 আছে। উদাহৰণৰ বাবে দেখাইছোঁ। এই খাজনা ৰচিদটোত আপোনালোকৰো ঠিক তেনেদৰে নিজৰ নিজৰ পট্টাসমূহ লিখা থাকিব। ইয়াৰে আপোনাৰ ম্যাদী পট্টা ঘৰটোত য'ত 17 আৰু 35 আছে, এইটো হৈছে আপোনাৰ ম্যাদী পট্টা ঘৰ, আৰু একচনা পট্টা ঘৰ হৈছে য'ত 8 আৰু 10 আছে। আপোনালোকৰ যি ধৰণৰ পট্টা আছে প্ৰত্যেকৰে, সেই ধৰণৰ পট্টাবিলাকৰ নাম্বাৰ তেনেকৈ ঘৰত প্ৰত্যেকটো ঘৰত লিখা থাকিব। ম্যাদী পট্টা থাকিলে ম্যাদী পট্টা ঘৰত থাকিব, আৰু একচনা পট্টা থাকিলে একচনা পট্টা ঘৰত দেখা যাব। গতিকে এতিয়া আপোনালোকক দেখাম যে কেনেধৰণে আপোনালোকে এই পট্টাৰ নম্বৰসমূহৰ দ্বাৰা চাব পাৰিব। তাৰ বাবে আপোনালোকে গুগল ক্ৰম বা এনেকৈ মোবাইলত চাবলগীয়া হ'লে গুগল ক্ৰমত গৈ আপোনালোকে প্ৰথমে ইয়াৰ URL-টো টাইপ কৰিব। ক্ষমা কৰি ৱেব এড্ৰেছটো, যিটো হৈছে Revenueassam.nic.in। ৰেভিনিউ স্পেচ নিদিব, Revenueassam.nic.in এনেদৰে টাইপ কৰি প্ৰথমে চাৰ্চ কৰিব। তেতিয়া আপোনাৰ এনেকুৱা ধৰণৰ এটা পেজ খোল খাব। আপোনাৰ দেখিছে ইয়াত জমাবন্দী আছে, প্ৰমাণ পত্ৰ বুলি আছে, দলিল বুলি আছে, ভূ নক্সা বুলি আছে। এই ভূ নক্সাটো হৈছে আপোনাৰ মেপৰ আপোনাৰ দাগ নম্বৰবিলাক মেপৰ যেনেধৰণে আছে তেনেধৰণে দেখা পাব। ইয়াত দলিল গম পাইছে, ষ্টাম্প পেপাৰ, ৰেজিষ্ট্ৰেশ্যন ফিজ, এইবিলাক প্ৰমাণ পত্ৰত আপুনি মাটি কিনা বেচা কৰিলে কেনেধৰণে বৰ্তমান ষ্টেটাছটো কি, আপোনাৰ মাটি আবেদনখন ক'ত আছে তাৰ চাব পাৰিব। আৰু জমাবন্দীত আপোনালোকে যিটো আমি বৰ্তমান চাবলৈ গৈ আছোঁ খাজনা ৰচিদৰ দ্বাৰা, সেই বস্তুটো বৰ্তমান গোটেইখিনি পাব। আপোনাৰ পট্টাকেইখন কি পৰ্যায়ত আছে কি নাই, তাত আপুনি ক্লিক কৰাৰ পিছত এনেধৰণৰ এটা পেজ খোল খাব, আৰু ধৰিত্ৰী বুলি ক্লিক কৰিব। এটা কথা আপোনালোকক কৈ থওঁ যে এই Revenueassam.nic.in যিটো ৱেবছাইট, এইটো অকল আমাৰ অসমৰ বাবে। ইয়াত আপুনি অকল অসমৰ যিকেইখন ডিষ্ট্ৰিক্ট আছে, এই ডিষ্ট্ৰিক্টৰ ভূমিৰ তথ্যসমূহ গম পাব, ইয়াতে গোটেইখিনি পাব। মই যিখন খাজনা ৰচিদ আনিছোঁ, সেই খাজনা ৰচিদখন হৈছে জাগীৰোড টাউনৰ, আৰু জাগীৰোড টাউন হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ। গতিকে আমি মৰিগাঁও ডিষ্ট্ৰিক্টত ক্লিক কৰিলোঁ। আপোনালোকৰ যাৰ যি ডিষ্ট্ৰিক্ট হয় তেনেকৈ ক্লিক কৰিব পাৰিব। ইয়াত বাওঁহাতে থাকিব, দেখিছে জিলা বুলি আছে বাওঁহাতে। তাৰপিছত দেখিব চক্ৰ আহিব। ইয়াত মৰিগাঁৱত ক্লিক কৰাৰ লগে লগে মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিমানকেইটা চাৰ্কুল আছে গোটেই চাৰ্কুলকেইটা ইয়াত আহি যায়। 5টা চাৰ্কুল আছে, 5টা চাৰ্কুলৰ নাম আহি গৈছে। আৰু তাৰপিছত আপোনাৰ নিজৰ যিটো চাৰ্কুল তাত ক্লিক কৰিব লাগিব। যিহেতু জাগীৰোড টাউন মায়ং চাৰ্কুলৰ হয়, গতিকে মায়ং চাৰ্কুলত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে ইয়াত দেখিব গাঁৱৰ নামবিলাক আহি গৈছে। গাঁৱত ইয়াত মায়ং চাৰ্কুলৰ অন্তৰ্গত যিমানবিলাক গাঁও আছে চব ইয়াত দেখাইছে। ইয়াৰে এই জাগীৰোড টাউনখন হৈছে ইয়াৰ আপোনাৰ জাগীৰোড টাউন, এইটো হৈছে জাগীৰোড টাউনৰ পাইছোঁ আমি। ইয়াত ডাইৰেক্ট টাইপ কৰোঁ, নহ'লেও যদি বিচাৰি নাপায় কেতিয়াবা জাগীৰোড টাউন যিহেতু প্ৰথম জ'ৰে আৰম্ভ হয়, গতিকে ইয়াত জ'ত আপুনি ক্লিক কৰিলে এনেকৈ খোল খাব ডাইৰেক্ট। তেতিয়া জাগীৰোড যোনবিলাক যিমান জোৱা ঘৰৰ গাঁও আছে চব আহি যায়। তাৰপিছত আপুনি জাগীৰোড টাইপ কৰিব। টাইপ কৰাৰ লগে লগে আপোনাৰ এই ধৰণৰ এটা পেজ খোল খাব। ইয়াত আপুনি দেখিছে যে প্ৰথম আছে চাৰ্চ বাই দাগ নম্বৰ, দ্বিতীয় আহিব চাৰ্চ বাই পট্টা নম্বৰ, যিটো আমি চাৰ্চ বাই পট্টা খাজনা ৰচিদ আছে আমাৰ হাতত। গতিকে আমি পট্টা নম্বৰ সদায় খাজনা ৰচিদত সদায় পট্টা নম্বৰ থাকে, গতিকে আমি চাৰ্চ বাই পট্টা নম্বৰ এটা কৰিম। আৰু লাষ্টত আছে চাৰ্চ বাই পট্টাদাৰ নেম। কেতিয়াবা খাজনা ৰচিদ নাথাকে আমাৰ হাতত, তেতিয়া আমি
পাট্টাদাৰ নামৰ দ্বাৰা আমি ইয়াত চাৰ্চ কৰিব পৰা সুবিধা আমাক কৰি দিছে যিহেতু আমাৰ খাজনা ৰচিদ আছে গতিকে আমি চাৰ্চ বাই পাট্টা নম্বৰ কৰিম ইয়াত যিহেতু পাট্টা নম্বৰ আমাৰ আছে খাজনা ৰচিদত গতিকে আমি চাৰ্চ বাই পাট্টা নম্বৰ কৰিম আৰু য'ত আপোনাৰ এণ্টাৰ পাট্টা নম্বৰ আছে তাত আমি পাট্টা নম্বৰটো ভৰাম যিটো খাজনা ৰচিদত আছে ইয়াৰ এটা উদাহৰণস্বৰূপে আমি ইয়াত 35টো লৈ লৈছোঁ ম্যাদী পাট্টা নম্বৰ 35 জাগিৰোড টাউনৰ ইয়াত আমি পাট্টা নম্বৰটো টাইপ কৰিম কিন্তু আপুনি মোবাইলৰ কিপেডৰ নহয় যিটো ভাৰ্চুৱেল কিপেড আছে এই ভাৰ্চুৱেল কিপেডৰে ইয়াত আপুনি টাইপ কৰিব লাগিব 35 টাইপ কৰি যিটো চিকিউৰিটি কোড আছে আপোনাৰ এই চিকিউৰিটি কোডটো ইয়াত টাইপ কৰিব লাগিব ইয়াত আছে 2YKFQ তাৰপিছত আপুনি চাৰ্চ কৰিব লাগিব কৰাৰ পিছত দেখিছে দুটা অপশ্যন আহিছে পট্টা নম্বৰ 35 খেৰাজ ম্যাদী পট্টা পট্টা 35 একচনৰ পট্টা ইয়াত আমি যিহেতু 35 নম্বৰ খেৰাজ ম্যাদী পট্টাটো লাগে গতিকে আমি 35 খেৰাজ ম্যাদী পট্টাত টেপ কৰিছোঁ আৰু তাৰপিছত চি জমাবন্দীত টেপ কৰিছোঁ টেপ কৰাৰ দেখিছে এখন খোল খাই গৈছে পট্টা এই পট্টাখনৰ এটা নম্বৰ ঘৰ এইটো 35টো আহিছে দেখিছে এইটো হৈছে পাট্টাদাৰৰ ঘৰ 3 নম্বৰটো পাট্টাদাৰৰ নাম স্বামীৰ নাম ঠিকা থাকে ইয়াত তাৰপিছত 4 নম্বৰটো হৈছে দাগ নম্বৰ ইয়াত দাগ নম্বৰ পাব 588 যিটো দাগ নম্বৰ আছে আৰু তাৰপিছৰ 5 নম্বৰটো হৈছে কালি মাটি কালি কিমান আছে যিটো প্ৰথম থাকিব বিঘা কথা তাৰপিছত লোচা হয় 0টো বিঘা 4টো কথা 15টো লোচা যেনে 4 কথা 15 লোচা আৰু শ্ৰেণীটো আহে ইয়াত শ্ৰেণী থাকে কি ক্লাছৰ হয় যিটো দ্বিতীয় বাসস্থান ক্লাছৰ হয় আৰু ইয়াত হেক্টৰ আৰ্চেণ্টিমিটাৰ থাকে কালিটো ইয়াত থাকিব ৰাজহটো যিটো ৰেভিনিউটো আমি খাজনাটো ভৰিবলগীয়া হয় ইয়াত থাকিব এইটো 18 ঘৰত আৰু এইটো হৈছে মন্তব্যৰ ঘৰ ইয়াত আপুনি কেতিয়া নামজাৰি হয় বাতৰা হয় বিভিন্ন ধৰণৰ তথ্যসমূহ এই মন্তব্য ঘৰত পাব গতিকে এইটোৱে হৈছে এটা আপোনালোকে কেনেদৰে জমাবন্দী ঘৰতে বহি তাৰ এটা উদাহৰণ যদি ভিডিঅ'টো ভাল লাগিছে চাই লাইক ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু ইয়াৰ পিছত মই আপোনালোকক কেনেধৰণে আপোনালোকে ফোন নক্সাৰ সহায়ত নিজৰ দাগ নম্বৰ চাব পাৰিব মেপৰ চোৱাৰ দৰে তাৰপিছত মাটি কিনা বেচা কৰিলে কেনেধৰণে আপোনাৰ আবেদনৰ ষ্টেটাছ জানিব পাৰিব স্থিতি জানিব পাৰিব সেইটো বুজাম এতিয়া আজি বৰ্তমান ইমানতে সামৰিছোঁ ধন্যবাদ